বিশেষকৈ যাতায়াতৰ কাৰণে বহুত সুবিধা কৰি দিছে উল্লেখনীয় যে অন্তত যি মানে কি কয় আমাৰ খাচিয়া বৰ্ডাৰ পৰা আমাৰ ডিফু হেডকোৱাৰ্টাৰলৈ আছাম মালা যে কৰি দিছে তাৰ বাবে সঁচাকৈ ধন্যবাদ দিব লাগিব আৰু ডকমকাৰ পৰা কাজিৰঙা ৰাস্তা যিটো ওলাই দিছে আমাৰ তাৰ বাবে আমি ধন্যবাদ দিব লাগিব তাৰোপৰি শেৰশাহ দিনৰ পৰা যাব নোৱাৰা ৰাস্তা বৰপুং তাৰাপুং মাননীয় অধ্যক্ষ মহোদয়ৰ সমষ্টিত তাৰাপুং বৰপুং ৰাস্তা হৈছে নহয় জানো উপাধ্যক্ষ ডাঙৰীয়া গতিকে আৰু অকল এইটো বুলি নহয় হিলছত ফ্লাইঅভাৰ কেতিয়াও সম্পূৰ্ণটো ভাবা নাই যিজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ ডিফু বিশেষকৈ মোৰ সমষ্টিত ফ্লাইঅভাৰ মানে কি কনষ্ট্ৰাকশ্যন কৰিছে আৰু অতি সোনকালে হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই অপেনিং কৰিব তাৰোপৰি আমাৰ মেডিকেল কলেজ কাৰ্বি আংলঙৰ মেডিকেল কলেজ অসমৰ ভিতৰত ক'বলৈ গ'লে উল্লেখনীয় যি মেডিকেল কলেজ নেকি আমাৰ পাহাৰত থাকিও ভৈমৰ পৰা ছাত্ৰ ছাত্ৰীসকলে তাত থাকি ফাৰ্ষ্ট বেচত 100% পাছ কৰিছে এইটো উল্লেখনীয় ক'বলৈ গ'লে কাৰ দ্বাৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বক্ষণতাৰ সাহনৰ কাৰণে এইবিলাক সুবিধা হৈছে উপাধ্যক্ষ ডাঙৰীয়া আৰু উল্লেখ্য আপোনাৰ সমষ্টিত বহুত ৰাস্তা আৰু ডাঙৰ ৰাস্তাটো হৈছে তাৰোপৰি দীঘলীয়া আমাৰ যিখিনি আমাৰ মানে কি কয় 30 কোটিকৈ আমাৰ প্ৰত্যেক এলে সমষ্টিত দি যিধৰণে যাতায়াত সুচল কৰি দিছে অশেষ ধন্যবাদ দিব লাগিব দবকাৰ পৰা ডিমাপুৰ 4 লেনটো পাহৰি গ'ল কাৰ্বি আংলং নহয় আস্তে ক'ব আপুনি কৈ দিছে ভালে হৈছে আৰু এতিয়া শুনক কাৰ্বি আংলং ডিফুৰ পৰা ইয়াত আহিবলৈ আগতে 6 ঘণ্টা লাগিছিলে 7 ঘণ্টা লাগিছিলে এতিয়া মাত্ৰ 3 ঘণ্টা এতিয়া মিটিং শেষ কৰি মই গুচি যাম 3 ঘণ্টাত গৈ পাম সোনকালে আনকি ডিফুৰ পৰা শিলচৰ বিশেষকৈ ইউনিভাৰ্চিটি তাত থকা কাৰণে আমাৰ ল'ৰা ছোৱালী যাবৰ কাৰণে বিৰাট অসুবিধা হৈছে কিন্তু এই চৰকাৰৰ দিনত ডিফুৰ পৰা শিলচৰলৈ মাত্ৰ 5.5 ঘণ্টাহে লাগে এইটো আমাৰ বাবে কি সুখদায়ক নহয় নেকি আপোনালোকে ইয়াত এপ্ৰিচিয়েট নকৰে নেকি ধন্যবাদ দিয়ক মোৰ লগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমছৈ আৰু মানে কি কয় হাৰাংগা যাওঁলৈকে যিটো ৰাস্তা লৈ গৈছে এইটো কোনোদিনে কোনোকালে নহ'লেহেঁতেন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত নৰেন্দ্ৰ মোদী চৰকাৰৰ তাত গৈ যিটো হেঁচা প্ৰয়োগ কৰিছে আৰু সেই হিচাপে ৰাস্তাত গতিকে আমাৰ কাৰ্বি আংলং আপুনিতো গম পাইছে এতিয়া তেনেহ'লে যি দেখা গৈছে ৰাস্তাটো ভালেই হৈ গৈছে ৰাস্তা ভাল হোৱা মানে মাটিৰ দামো বাঢ়ি যাব এতিয়া মাটিৰ দাম আগতে অসম আন্দোলনৰ সময়ত যিধৰণে মাটিৰ দাম কমি গৈছে ইয়াত গুৱাহাটীতো আমাৰ কাৰ্বি আংলঙতো এতিয়া ক'বলৈ গ'লে কাৰ্বি আংলঙৰ ৰাস্তা পদূলি হোৱাৰ কাৰণে আগতে 50,000 1 লাখ 1 বিঘা এতিয়াতো 10 লাখ 15 লাখ 60 লাখ কাৰ্বি আংলঙক কিমান মাটি আদানীক দি দিলে আদানীক কিমান মাটি দিলে কাৰ্বি আংলঙৰ আপোনাৰ সময় দিম ইয়াৰ ৰামদেৱক আদানী আমি নেক্সট স্পিকাৰ অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া যি ধৰণে কৰিছে আপুনি প্ৰিপেয়াৰ কৰক আপোনাৰ কৈ আছে ৰেকৰ্ড চাওক কাৰ্বি আংলং অট'নমাছ কাউন্সিলে মাটি দিয়া নাই আপোনাৰ যদি মাটি আছে গগৈ ডাঙৰীয়া
সেই তাত দি দিব পাৰে আপোনাৰ এই কাজিৰঙা ওচৰতো যদি 50-100 বিঘা আছে দি দিয়ক don't be personal. আপোনাৰ ওপৰৰ কথা Stick to আমি the মানে business. কেতিয়াও বাধা নিদিওঁ Honorable member. এইটো ক্ষেত্ৰত গতিকে আদানী যদি আপোনাৰ মাটিৰ পৰা যদি আমদানি লয় তাত যদি আমাৰ ল'ৰা ছোৱালীবিলাকে যদি চাকৰি পায় তাৰ বাবে কিয় বেয়া পাব লাগে কিয় বেয়া পাব লাগে আমি পৰামৰ্শ প্ৰহাই কৰিব লাগিব আপুনি ডিবেটৰ ওপৰত ষ্টিক কৰক পাৰ্চনেল সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে এইটো মানে কি কয় দাঙি ধৰিছে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এখেতে যি ধৰণে শিক্ষাৰ বিষয়ে কৈছে আমাৰ কাৰ্বি আংলঙতো এতিয়া মানে প্ৰগ্ৰেছ হৈছে ইন দি চেন্স হামৰেনত চুকত ক'বলৈ গ'লে সেই চুকত হাই ছেকেণ্ডেৰীত কমাৰ্চ মানে কি কয় ছেকশ্যন 100% পাছ কৰিছে ইম্প্ৰুভ হৈছে অখিল গগৈ ডাঙৰীয়া আমাকো ধন্যবাদ দিয়ক তাত যে আমি অন্ততঃ মানে কৰিব পাৰিছোঁ কিছু ধন্যবাদ প্লিজ